মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণীৰ পাঠ ১ পৰিয়াল নামৰ পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিব ওলাইছোঁ। চমু উত্তৰ দিয়া। ১ নম্বৰ ক, পৰিয়াল এটা কোনে পৰিচালনা কৰে? উত্তৰ, মাক দেউতাক বা পৰিয়ালৰ জ্যেষ্ঠজন হ'ল পৰিয়ালৰ মুৰব্বী। পৰিয়াল এটা পৰিয়ালৰ মুৰব্বীজনে পৰিচালনা কৰে। ১ নম্বৰ খ, অনিতাৰ পৰিয়ালৰ সদস্য কেইজন? উত্তৰ, অনিতাৰ পৰিয়ালৰ সদস্য ৯ জন। ১ নম্বৰ গ, অনিতাৰ পৰিয়ালটো কোনটো পৰিয়ালৰ অন্তৰ্গত? উত্তৰ, অনিতাৰ পৰিয়ালটো যৌথ পৰিয়ালৰ অন্তৰ্গত। ১ নম্বৰ ঘ, শশাংকুৰ পৰিয়ালটো কি পৰিয়াল? উত্তৰ, শশাংকুৰ পৰিয়ালটো একক পৰিয়াল। ২ নম্বৰ, খালী ঠাই পূৰ কৰা। ২ নম্বৰ ক, সমাজৰ এটা প্ৰাথমিক গোট হ'ল পৰিয়াল। ২ নম্বৰ খ, পৰিয়াল এটা শৃংখলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা কিছুমান নীতি নিয়ম থাকে। ২ নম্বৰ গ, শিক্ষয়িত্ৰীয়ে শশাংকুক সাধুকথা ইংগিতেৰে বুজায়। উত্তৰ লিখা। ৩ নম্বৰ ক, একক পৰিয়াল বুলিলে কি বুজা? উত্তৰ, এটা পৰিয়ালত যেতিয়া কেৱল মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একেলগে বাস কৰে তেনে পৰিয়ালক একক পৰিয়াল বোলে। ৩ নম্বৰ খ, শশাংকুৱে কিয় ইংগিতেৰে কথা পাতে? উত্তৰ, শশাংকুৱে ভালকৈ কথা ক'ব নোৱাৰা বাবে ইংগিতেৰে কথা পাতে। ৩ নম্বৰ গ, যৌথ পৰিয়াল বুলিলে কি বুজা? উত্তৰ, যি পৰিয়ালত ককা আইতা, খুৰা খুৰী, পেহীয়েক, মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী সকলোৱে একেলগে বাস কৰে তেনে পৰিয়ালক যৌথ পৰিয়াল বোলে। ৩ নম্বৰ ঘ, শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত কি কি কৰে? উত্তৰ, শশাংকুৱে বিদ্যালয়ৰ লগৰীয়াৰ লগত নানা ধৰণৰ পুতলা, সাঁথৰ আৰু কাঠৰ টুকুৰা লগ লগাই বস্তু সজা আদি খেল খেলে। চাৰি নম্বৰ, তলত দিয়া সদস্যসকলৰ সম্পৰ্ক বিচাৰি উলিয়াই ক অংশৰ লগত খ অংশ মিলোৱা। উত্তৰ, দেউতাৰ ককায়েক বৰদেউতা, ককাৰ দেউতাক আজু ককা, দেউতাৰ মাক আইতা, মাৰ ভায়েক মামা, দেউতাৰ ভনীয়েক পেহী, মাৰ দেউতাক ককা। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।